নমস্কাৰ বন্ধুসকল, কি খবৰ? আমি আহি আছোঁ আপোনাৰ তেজপুৰত কাম এটা আছিলে সৰু সুৰা, তাকে লৈ আহিলোঁ। এতিয়া আপোনালোককো বোলো দেখাই যাওঁ তেজপুৰখন। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোহি খনামুখ চেণ্টাৰ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, এনেকৈ আগলৈ ভিডিঅ' পাই থাকিব। এইফালে এখন বাগান, কি ধুনীয়া পৰিৱেশ, কি মজা লাগিছে। ৰাস্তাটো কাণে যাওঁতে এনেকুৱা মজা লাগিছে, বুজাব নোৱাৰি। বাটত গৈ থাকোঁতে হলেশ্বৰ মন্দিৰলৈ মনত পৰিল। বোলো এপাক সোমাই যাওঁ, তেজপুৰ আহিছোঁ যেতিয়া। ব'লকচোন হলেশ্বৰ মন্দিৰটো চাওঁগৈ এপাক। বৰ্তমান আহি পালোঁ মন্দিৰৰ এখন গেট। সোমাই যাওঁ মন্দিৰৰ ভিতৰলৈ, কি কি আছে চাওঁগৈ। চাৰিওফালে সেউজীয়া পৰিৱেশ আৰু আগলৈ গৈ থাকোঁ ব'লক। এইটো হৈ গ'ল পুখুৰীৰ মাজত সেইজন দেখিছেনে, এজনে শিৱ মূৰ্তি বনাই থৈছে ডাঙৰকৈ। বোলক আগলৈ গৈ দেখাই আছোঁ ওচৰৰ পৰা। এইফালে নি গৈ থাকি এইখন দলং আছে, দলংখন এনে কাণেনি ৰাস্তাতে যাব পাৰি। বোলক যাওঁ, আমি ওচৰৰ পৰা চাওঁগৈ। ফাইনেলি মন্দিৰ চোৱা হৈ গ'ল। এতিয়া ব'লক আমি তেজপুৰ যাওঁ, ব'লক। ফাইনেলি আহি পালোঁ তেজপুৰ। এতিয়া দোকানখনলৈ গৈছে, ব'লক ময়ো যাওঁ। কিনো বস্তু চাওঁগৈ, কি লয় সি, পায় নে নাপায় দোকানত। দোকানখন ডাঙৰ দোকান, তেজপুৰৰ অল বাইকৰ পাছ পোৱা যায় ইয়াতে। মানুহ ভিৰ, পুৰা ভিৰ হৈ আছে মানুহ। সেইখনত নাপালোঁ, সেইখনত এতিয়া খোজকাঢ়ি আহি আছোঁ বেলেগ এখনলৈ। দুইটা খোজকাঢ়ি আছোঁ আৰু তেজপুৰ টাউনৰ মাজতে। এতিয়া আহি পালোঁ বালিপাৰা। আহোঁতে ব্লগ নকৰিলোঁ, মনটো একদম বেয়া হৈ গ'ল। তাত পুলিচে ধৰিলে, পুলিচে ধৰি কি ক'ম আৰু, জানেই নহয় আৰু, সেইকাৰণে ব্লগ নকৰিলোঁ। আহি এতিয়া ঘূৰি আহোঁতে বালিপাৰাত অকণ ৰখিলোঁ, ৰখোঁতে ব্লগটো বনাইছোঁ আৰু। এতিয়া গৈ আছোঁ বালিপাৰাৰ পৰা ঘৰ গৈ বাটত কিবা কিবি বস্তু ল'ব লাগিব। কি লওঁ, এতিয়া পালোহি খনামুখ পাইছোঁহি আৰু। আগত গৈ বস্তু এটা ল'ম, গৰমৰ ছিজন এতিয়া, বহুত গৰম পৰিছে। কি লওঁ চাওঁ। দেখিছে ক'লা ক'লা, এই তাকে
চামুচ খাই ল'লোঁ এতিয়া ঘৰলৈ বুলি ৰাওনা আৰু এতিয়া এই পুৰা বাইক পুৰা স্পীড চলাইছে দেখিছেনে নাই এইখন হৈ গ'ল জীয়া ভৰলি পাৰ হৈছোঁ আৰু ঠিক আছে বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো প্ৰথম বনাইছোঁ ব্লগ